ৰাইজ কেনেকৈ মোৰ ফালৰ পৰা আহি যায় মানে আপোনালোকে ধৰিবই নোৱাৰিব গম পায়নে। গোটেই মানে ভাঙা নিচিনাই লাগিছে বাৰু ফটোখনত। আৰু আমাৰ মিঠাছৰ অপেনিং কেতিয়া হয় কি হয় গোটেইখিনি আপোনালোকে আহিব লাগিব আমাৰ অপেনিঙত। এনেই মানে কাম নহ'লে নাই, হ'লে মানে চব পিনে মিস্ত্ৰী লগাই দিছোঁ আৰু। হাই গাইজ, কি খবৰ সকলোৰে? ৱেলকাম বেক টু দ্য নিউ ভ্লগ। আজিৰ আচলতে দিনটো আমাৰ নীলু আৰু মোৰ কাৰণে বহুতেই বেছি এটা স্পেচিয়েল দিন হয় আৰু দেখিবলৈ পাইছে আচলতে এতিয়া আমি আমাৰ দোকানৰ সন্মুখত আছোঁ আৰু ইয়াৰ আগৰ ভ্লগত আপোনালোকক দেখুৱাইছিলোঁ যে দোকানৰ কাম চলি আছিলে, শ্বাটাৰ লগাব বাকী আছিলে আৰু ইয়াত দেখিবলৈ পাইছে শ্বাটাৰ লগোৱা কমপ্লিট হৈ গ'লগে। পিছে আজিৰ দিনটো নীলু আৰু মোৰ কাৰণে কিয় স্পেচিয়েল সেইটো আপোনালোকক জনাই দিওঁ। আচলতে আজি আমি আমাৰ দোকানৰ চাবি পাই গ'লোগে, মানে অফিচিয়েলি দোকানখন আমাৰ হৈ গ'লগে। মালিকে আমাৰ লগত চাবি হেণ্ডঅভাৰ কৰিলে আৰু যিমান যি কাম থাকে গোটেইখিনি আমাৰ কৰা হৈ গ'লগে। সেইকাৰণে মানে আমাৰ ফিলিংটো এনেকুৱা যেন আমাৰ সপোনটোলৈ আৰু এখোজ মানে আমি আগুৱাই গৈ আছোঁ আৰু বহুত বেছি হেপ্পী সেইকাৰণে আচলতে। আৰু এয়া দেখিবলৈ পাইছে এতিয়া আমি আহিছোঁ আমাৰ দোকানৰ অলপমান মাল ল'বৰ কাৰণে। যিহেতু ফল চিলিং লগাম সেয়েহে ফল চিলিঙৰ যি বস্তু থাকে, যোনখিনি মানে সঁজুলি থাকে সেইবোৰ বৰ্তমান আমি ল'বলৈ আহিছোঁ। আৰু এয়া আচলতে দুদিনৰ পিছৰ ফুটেজ হয়। আমাৰ ৰুমৰ ভিতৰত প্ৰাইমাৰ মাৰা হৈ গ'লগে আৰু এতিয়া লাহেকৈ কাম আৰম্ভ হৈছে আৰু মানে প্ৰথমতে ফল চিলিঙৰ কামটো এয়া কৰিবলৈ ষ্টাৰ্ট কৰিছে আৰু জোখমাখ লোৱা মেলা যিমান যি কাম থাকে সেইখিনি আৰম্ভ হৈ গ'লগে আৰু বহুত বেছি আচলতে হেপ্পী নীলু আৰু মই, কাৰণ ভালেমান দিন আমি আমাৰ এইখিনি কাম চাবৰ কাৰণে ৱেইট কৰিব লগা হ'ল। কিন্তু একো নাই, দেৰিকৈ হ'লেও যে আমাৰ কামখিনি আৰম্ভ হৈছে সেইটোৱে আমাৰ কাৰণে বহুত। আৰু মিস্ত্ৰী যিহেতু ইয়াত লাগি আছে সেয়েহে দাদাহঁতৰ কাৰণে মই বৰ্তমান চাহ নিবলৈ আহিছিলোঁ আৰু ইমান যে বেছি ৰ'দ নহয়, এইকেইদিন এনেকুৱা মানে তালফাল ৰ'দ দি আছিলে মানে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা। কিন্তু আমাৰ যিহেতু কাম চলি আছে সকলোকে যোগাৰ পাতি দিব লাগিব চাহ পানীৰ, সেয়েহে যিমানেই ৰ'দ নহওক কিয় কাপোৰ চাপোৰ মেৰিয়াই কৰি হ'লেও এয়া আহিছোঁ ঘৰৰ পৰা ওলাই। গাইজ গুড মৰ্ণিং। ৰাতিপুৱা আমাৰ দোকানৰ জেগালৈ আহি গৈছোঁগৈ। পূৰা কাম চলি আছে ইয়াতে। ইয়াত দেখিছেনে যোৱাকালি ফ্ৰেমখিনি ইয়াত লগোৱা হ'ল আমাৰ ফল চিলিঙৰ। আৰু এনেইতো ধৰি লওক নৰ্মেল ডেজত যাতে আৰু যিটো দেৰিকৈ উঠে হয়নে, তো এইকেইদিন মানে দোকানৰ কাম থকা বুলি একদম সোনকালে উঠি আছোঁ। সেইকাৰণে মানে হেৰিটো মানে ৰুটিনটো বেয়া হোৱা নাই বাৰু, ভালেই হৈছে জল্দি উঠিছোঁ কাৰণে। বাকী আজি হ'বগৈ লাগে বাবু দা, আজি হ'বগৈ লাগেনে এইখিনি কমপ্লিট? এয়া পূৰা যোৱাকালি এইবোৰ এইবোৰ কৰিলে, ৱাৰৰ কানেকশ্যন, তাৰ আগদিনাখন এইবোৰ ফ্ৰেম লগালে, আজি এইবোৰ লগাব আৰু লাহে লাহে হৈ আছে আৰু ৰাইজ। আপোনালোকক খবৰ দিম আৰু আমাৰ মিঠাছৰ অপেনিং কেতিয়া হয় কি হয় গোটেইখিনি আপোনালোকে আহিব লাগিব আমাৰ অপেনিঙত। আৰু মৰিগাঁও ওচৰে পাঁজৰে থকা ৰাইজখিনিতো একদম ৰেগুলাৰ কাষ্টমাৰে হ'ব লাগিব বাৰু। তো এতিয়া চাওঁ আজি কিমান কি কাম আগবাঢ়ে। বাকী আজি বতৰটো বেয়া নহয় বাৰু, কিন্তু অলপমান ডাৱৰীয়াও হৈ আছে, বৰষুণ দিব চাগে। যি হওক আমাৰ কাম যে আৰম্ভ হ'ল এইটোৱে বহুত আৰু। এইফালে আমাৰ দাদা কেনেকুৱা? বঢ়িয়া, চাৰিবাৰ লাইনটো অহা যোৱা কৰিছে, তাৰপিছত এতিয়া ফাইনেলি আমাৰ কাম আৰম্ভ হৈছে। আমি এঘণ্টামান এনেই ৰখি থাকিলোঁ ন, লাইন নাই কাৰণে। বেছি 9টা বজাতে আহা, 9টাতে আহা, এতিয়া 11টা বাজিছে। লাইনটোৱে বহুত ধোকা দি আছে ৰাইজ। ৰাইজ আমাৰ ৰুমত গোটেই ফল চিলিঙৰ কাম চলি আছে আৰু এইটো চাইডে বেলেগ এটা ৰুমত হেৰি কাম লগাই আছোঁ। চেল্ফবিলাকৰ ৱালৰ যোনটো মানে চেল্ফ হ'ব, চেল্ফৰ কামবোৰ ইয়াত লগাই আছোঁ। কাটিং হৈ আছে এতিয়া। এনেই মানে কাম নহ'লে নাই, হ'লে মানে চব পিনে মিস্ত্ৰী লগাই দিছোঁ আৰু লাষ্ট এতিয়া এইখিনি আছে মেইন। আমাৰ এইখিনি সন্মুখৰ জেগাখিনি যেতিয়া মাটি পৰিব, মাটি পৰাৰ পিছত ইয়াতো মানে আমাৰ হেৰিখিনি কাম, বাৰাণ্ডাখন যে চালিখন, সেইখিনি কাম আৰম্ভ কৰি দিম আৰু।
কামবোৰ আমাৰ স্মুথলি চলি আছে, সকলো ফালে মিস্ত্ৰী লাগি আছে আৰু এইখিনি সময়তে বোলো দাদাহঁতক অকণমান চাহ পানী দি লওঁ। আৰু এতিয়া মানে হঠাতে মোলৈ শিখুৰ পৰা ফোন আহে আৰু তাই ফোন কৰাৰ পিছতে মানে কথাখিনি শুনি মোৰ হাত ভৰি কঁপনি উঠি অৱস্থা নাই টেনশ্যনত। নীলুক কথাটো ক'লো, নীলুৰো মানে একদম ভয় লাগি গৈছিলগৈ। বিপদবোৰ যে ৰাইজ কেনেকৈ মোৰ ফালৰ পৰা আহি যায় মানে আপোনালোকে ধৰিবই নোৱাৰিব, গম পায়নে? যোৱাকালিলৈকে চব ঠিক আছিলে, বাট হঠাতে কি হ'ল নাজানো, বাথৰুমত পৰিলে পিছল খাই কেনে, আৰু তাই মানে এনেকুৱা বেয়াকৈ পিছল খাই পৰিলে, তলৰ উঠটো মানে লাগি, তলৰ পাৰিটো দাঁতৰ পাৰি লাগি কেনে উঠটো গোটেই মানে ফালা নিচিনাই লাগিছে বাৰু ফটোখনত। সেইকাৰণে এতিয়া আমি গৈ আছোঁ উঠটোক আনিবৰ কাৰণে। গোটেইজনী মানে জ্বৰ চৰ হোৱা অৱস্থা নাই, কাৰণ বহুত বেয়াকৈ আচলতে কষ্ট পাইছে। আমি মানে এতিয়া য'ত যেনেকৈ যি আছিলোঁ তেনেকৈ নীলু আৰু মই এতিয়া গৈ আছোঁ তাইক আনিবৰ কাৰণে। এক্সামো ইফালে চলি আছে, কেনেকৈ কি যে চব মেনেজ মানে হ'ব ন ভাবিয়ে পোৱা নাই। তাই ৰাতিপুৱা দোকানৰ কাম আধাতে দোকানৰ কাম আধাতে বন্ধ কৰি থৈ আহিছোঁ। এতিয়া মা দেউতাও নাই, আৰু আকৌ মা দেউতাটো নাই আমি বেলেগৰ গাড়ী লৈ আহিছোঁ, আজি আমাৰ নিজৰ গাড়ীখনো নাই। মানে ভগৱানে অলপমান চাইছে ন, এইবিলাক ক্ষেত্ৰতে মানে ভগৱানে হেৰি চায়, দুখী চায়। আৰু সেইটো কাৰণে আমি নিজকে ষ্ট্ৰং কৰি কেনে চলিব লাগিব। এতিয়া আমি দাদা এজনৰ গাড়ী এখন লৈ পেলাই গৈ আছোঁ, আৰু থেংকছটো মানে ক'ব যাওঁ সঁচাকৈ একদম বিপদৰ বন্ধু নিচিনাকৈ এইখিনি টাইমত যে আমাক গাড়ীখন দি হেল্প কৰিছে। কাৰণ মৰিগাঁৱত নন ষ্টপ বৰষুণ, ষ্টিল এতিয়াও বৰষুণ দিয়ে আছে। স্কুটি লৈ আহিব নোৱাৰোঁ, বাইক লৈ আহিব নোৱাৰোঁ, শিশুকটো অকলে আহিব দিয়াটো এইটো ভাবিবই নোৱাৰোঁ তাইক। সেইকাৰণে যেনে তেনে মিলাই মেলি এতিয়া নীলু আৰু মই গৈ আছোঁ তাইক আনিবৰ কাৰণে। ভাবছোঁ তাই ভালকৈ মানে আছে আৰু, কাৰণ ৰাতিপুৱাৰ পৰা তাই একো খাবই পৰা নাই, মুখে মেলিব নোৱাৰে যিহেতু। যেনে তেনে কিবা জুলীয়া বস্তু খাই কেনে আছে আৰু ছাৰ্ভাইভ কৰি। এতিয়া যদি পাই লওঁ তাৰপিছতহে গম পাম আৰু নিজ চকুৰে যেতিয়া দেখিছে। ফটো চটো পঠাইছে বাৰু, কিন্তু ফটোত যিমানে যি নহওক ইমান মানে ৰিয়েলটো ধৰিব নোৱাৰি ন। তাইক লৈ পেলাই চিধা আমি একদম ডক্টৰৰ ওচৰলৈ গুচি গ'লোঁ, আৰু এতিয়া তাইক চেক কৰি আছে। মোৰ এইটো চিন্তা, যদি বেছিকৈ ফালিছে উঠটো, যদি চিলাব লগা হয় কি হ'ব মোৰ, সেইটো আচলতে বেছি ভয় লাগি আছে। বাট ভগৱানৰ কৃপাত উঠটো বেছি ফালি যোৱা নাই, চিলাব লগা নহয়, সেইটো কাৰণে আচলতে ৰক্ষা। আৰু আমি আচলতে অনুৰাগ দাৰ ওচৰতে লৈ গ'লোঁ, আৰু দাদাই চেক টেক কৰিলে, গোটেই মেডিচিন কিবা কিবি দিলে। আৰু যিহেতু তাই ভালকৈ খাবলৈ কৰিব পৰা নাই ৰাতিপুৱাৰ পৰা, এতিয়া ভালেমানখিনি সময় হ'ল যিহেতু, চ' অকণমান যেনে তেনে মুখখন মেলিছে। সেয়েহে ভাত আৰু দালি অকণমান সৰহকৈ দি কেনে মিক্সাৰত মাৰি সেনেকৈ জুলীয়া কৰি কেনে তাইক খুৱাবলৈ চেষ্টা কৰিছোঁ। তথাপিও গাত মানে একেবাৰে শক্তি নায়েই, তাই ভালকৈ খোৱা বোৱা কৰিবলৈ পৰা নাই, যিহেতু মুখখনেই মেলিব নোৱাৰে উঠটো ফাটাৰ কাৰণে। তাই মানে হোৱাৰ পিছতে ফটো পঠাইছে, কিন্তু সেই ফটোবোৰ মই আপোনালোকক দেখুৱাবলৈ নোৱাৰোঁ। মানে বহুত বেছি ভয়ানক আছিল আচলতে সেই মানে দৃশ্যটো। মই ফটোখন দেখাৰ লগতে মোৰ ভৰিৰ পৰাও চুলিৰ আগটোলৈকে মানে মোৰ কঁপিছে, ইমানেই ভয়ানক আছিলে। দিনৰ ভাগলৈকে সকলো ঠিকে আছিলে, ইনফেক্ট সন্ধিয়ালৈকে সকলো ঠিকে আছিলে, বাট ৰাতি হঠাতে কি হ'ল নাজানো, তাই মানে মূৰ ঘূৰাই ঘপককৈ পৰি থাকিলে, আৰু গোটেই মানে হাহাকাৰ হৈ গ'লগৈ। আমি বহুত ভয় খালোঁ আচলতে। তাৰপিছত ডিচিশ্যন ল'লোঁ, নাই এনেকৈ থাকিলে নহ'ব, তাইক হস্পিটেলতে ভৰ্তি কৰোৱা ভাল হ'ব। আৰু জল্দি জল্দি আহি তাইক হস্পিটেলত ভৰ্তি কৰালোঁ। তাইক ব্লাড টেষ্ট কৰোৱা গ'ল, হিমগ্ল'বিন একেবাৰে কম, আৰু যিহেতু তাই একো ভালকৈ খাবলৈ পৰা নাই মুখখনৰ কাৰণে, সেইকাৰণে মানে গোটেই বহুত বেছি মানে দুৰ্বল হৈ গ'লগৈ তাই। সেইকাৰণে তাইক বৰ্তমান চেলাইন এটা দি পেলাই ৰখা গৈছে, আৰু বৰ্তমান হস্পিটেলত নিলোঁ। তাৰপিছত তাৰ মাক, মই, মোৰ মা সেনেকৈ আছোঁ, আৰু ডক্টৰে বৰ্তমান কি কয় চাওঁ। বৰ্তমানতো হস্পিটেলতে আছোঁ, মাত্ৰ আপোনালোকে এটাই প্ৰে কৰিব, তাই যেন জল্দি জল্দি সুস্থ হৈ যায়গৈ।